হেল্ল' গাইজ, মই আজি আপোনালোকক ইউনিক আই ডি কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি, কেনেদৰে বনাব পাৰি তাক দেখুৱাম। গতিকে আপোনালোকে ষ্টেপ বাই ষ্টেপ ভিডিঅ'টো চাই যাব। প্ৰথমতে আপোনালোকে গ' ফৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। মই আপোনালোকক লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ। ফাৰ্ষ্ট নেমটো ফিল আপ কৰি দিব। মই ফাৰ্ষ্ট নেমটো ফিল আপ কৰি দিছোঁ। তাৰপিছত আপোনালোকে লাষ্ট নেম লিখিব। যদি মিডল নেম আপোনালোকৰ আছে তেতিয়াহ'লে মিডল নেম লিখি দিব। ফাদাৰ্ছ নেম লিখিব, মাদাৰ্ছ নেম লিখিব, আপোনালোকৰ ফোন নাম্বাৰটো দিব। তাৰপিছত ডেট অফ বাৰ্থটো দিব। আপোনালোকৰ জেণ্ডাৰ কি হয়, মেল হয়, ফিমেল হয়, আৰু যদি থাৰ্ড লিংগৰ হয় তেতিয়াও দিব পাৰে। ৰিলিজিয়াছ দিব, ৰিলিজিয়ন দিব, আপোনালোক কি হয় সেইটো আপোনালোকে ইয়াৰ পৰা চাই কিনে ক্লিক কৰি ল'ব। তাৰপিছত কাষ্টটো দিব, PWDটো দিব। যদি আপোনালোক ডিচেবিলিটি নাই তেনেহ'লে ন' দিব। ষ্টেটটো ইয়াতে চিলেক্ট কৰি থোৱা আছে। ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। লৈ উঠি আপোনালোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্ট আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত এক্সামিনেশ্যন আৰু ক্ৰছ ইনফৰমেশ্যনত আপোনালোকে ছিকিং এডমিশ্যন ফৰ এইটোত হ'ব। আপোনালোকে যদি মেট্ৰিক দি উঠিছে তেনেহ'লে আপোনালোকৰ HS হ'ব। আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন লেভেলৰ ক'ৰবাত এডমিশ্যন ল'ব বিচাৰিছে তেতিয়াহ'লে UG হ'ব। আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি উঠিছে তেনেহ'লে পোষ্ট গ্ৰেজুৱেশ্যন হ'ব। পোষ্ট গ্ৰেজুৱেশ্যন যেনে MA, MSc তেনেকুৱা ধৰণৰ। আৰু UG মানে আণ্ডাৰ গ্ৰেজুৱেশ্যনৰ ভিতৰত পৰিব আপোনালোকৰ BA, BSc এনেধৰণৰ কৰ্চবিলাক। আৰু আপোনালোকে লাষ্ট এক্সামিনেশ্যন পাছত আপোনালোকে লাষ্ট কি এক্সামিনেশ্যন পাছ কৰিছে সেই এক্সামিনেশ্যনটো দিব। যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে মেট্ৰিক পাছ, HSLC, আৰু যদি HS কমপ্লিট কৰিছে HS চিলেক্ট কৰি ল'ব। আণ্ডাৰ গ্ৰেজুৱেশ্যন যদি গ্ৰেজুৱেশ্যন লেভেলৰ কিবা কৰ্চ কমপ্লিট কৰিছে তেনেহ'লে সেইটো দিব। আৰু যদি পোষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে তেনেহ'লে পোষ্ট গ্ৰেজুৱেশ্যনটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে নেক্সট দিব। আপোনালোকে লাষ্ট এক্সামিনেশ্যন যিটো কমপ্লিট কৰিছে, পাছ কৰিছে, সেইটোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে বহাই দিব। তাৰপিছত আপোনালোকৰ আহিব বেংক একাউণ্ট ডিটেইলছ। আপোনালোকে আপোনালোকৰ আপোনাৰ নিজৰ বেংকৰ নামটো দিব। বেংক একাউণ্টত যিটো নাম আছে, আপোনাৰ পাছবুকত যিটো নাম আছে সেই নামটো দিব। তাৰপিছত আপুনি আপোনাৰ একাউণ্ট নাম্বাৰ দিব, IFSC কোড দিব। বেংকৰ IFSC কোড যদি আপোনাৰ পাছবুকত নাই তেনেহ'লে আপোনালোকৰ যি ব্ৰাঞ্চ হয় সেইটো আপুনি গুগলত চাৰ্চ কৰি ল'ব। তাৰপিছত আপুনি এইটো পঢ়ি ল'ব। I certify that the above information I have provided is true and complete। এইটো সম্পূৰ্ণৰূপে আপুনি ভালদৰে পঢ়ি চাব। পঢ়ি চাই উঠি ইয়াতে ট্ৰিক চিনটো দি দিব। তাৰপিছত আপুনি ছাবমিট কৰি দিব। ছাবমিটত য়েছ বা ন' আহিব। সেইটোত আপুনি যদি শুদ্ধ হয় তেনেহ'লে য়েছ কৰি ছাবমিট কৰি দিব। তাৰপিছত আপুনি ডাউনলোড কৰি ল'ব পাৰিব আপোনাৰ ইউনিক আইডিটো।